বহুত ৰাইজে নাজানে যে 30 ইউনিটলৈকে যাৰ লাইটৰ খৰচ হ'ব 30 ইউনিটলৈকে লাইট যদি জ্বলে আমি লাইটৰ খৰচ দিব নালাগে। লাহে লাহে আমি এই ব্যৱস্থাও কৰিম যাতে দুখীয়া দৰিদ্ৰ মানুহে আন সকলেও লাইটৰ বিল দিয়া তেওঁলোকে সাবসিডি পাব পাৰে। এই বিশেষ ঘোষণালৈ আপোনালোকৰ মনত পৰেনে? 2021 কৰিছিল এই বিশেষ ঘোষণা। কেজৰিৱালক দেখি উঠিল গা সেই সময়ৰ মন্ত্ৰী হিমন্তই বোলে মুকুচা। দিল্লীত কেজৰিৱাল চৰকাৰে বিদ্যুতৰ মাচুল 200 ইউনিটলৈকে ৰেহাই দিয়া দেখি অসমতো 30 ইউনিটলৈকে বিদ্যুতৰ বিল ৰেহাইৰ কথা ঘোষণা কৰি দিছিল নিৰ্বাচনৰ পূৰ্বে। CMO আসামৰ এই টুইটটোলৈ ভালদৰে মন কৰক, য'ত স্পষ্টকৈ উল্লেখ আছে গ্ৰাহকক এক বৃহৎ সকাহ দি মাহে 30 ইউনিট পৰ্যন্ত ব্যৱহাৰৰ বাবে সকলো পৰিয়ালতে বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। কিন্তু সেয়া এতিয়া ফুটুকাৰ ফেনত। পুনৰ জনতাৰ ওপৰত মাধমাৰ খুদাই বৃদ্ধি পালে বিদ্যুৎ মাচুলৰ ফিক্সড প্ৰাইচ। প্ৰতি কিলোৱাটত বৃদ্ধি হ'ব 10 টকাকৈ। 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব এই নিৰিখ। মাহেকীয়া বিলত 40 টকা বৃদ্ধি পোৱাটো নিশ্চিত। পূৰ্বে ফিক্সড চাৰ্জৰ বাবদ গ্ৰাহকে দিছিল 120 টকা। বিধানসভা নিৰ্বাচনৰ পূৰ্বে দিল্লীৰ কেজৰিৱাল চৰকাৰৰ মডেল অনুসৰণ কৰি 30 ইউনিটলৈকে বিদ্যুতৰ মাচুল ৰেহাই টোপ দি এতিয়া জনতাৰ তেজ শুহি খোৱা লেখীয়াকৈ বৃদ্ধি কৰিলে বিদ্যুতৰ মাচুল। ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমি পাৰ্টীয়ে। আম আদমি পাৰ্টীৰ ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাৰ মন্তব্য, কেৱল নিৰ্বাচনী প্ৰচাৰত প্ৰতিশ্ৰুতি দিলেই নহ'ব। পঞ্জাৱ আৰু দিল্লীৰ মডেল গ্ৰহণ কৰক অসম চৰকাৰে। কামেৰে দেখুৱাওক উন্নয়নৰ প্ৰকৃত নমুনা, কথাৰে নহয়। ফিক্স চাৰ্জ 10 টকা বঢ়ালে এই ক্ষেত্ৰতো আমাৰ আপত্তি থাকিব আৰু পৰৱৰ্তী সময়ত আমি APDCL দৰে চৰকাৰক আমি দাবী জনাম, যেনেদৰে দিল্লীত আৰু পাঞ্জাৱত আম আদমি পাৰ্টীৰ চৰকাৰে বিনামূলীয়াকৈ বিজুলী যোগান ধৰিছে। যিহেতুকে APDCLক এটা প্ৰাইভেট কোম্পানী নিচিনাকৈ চৰকাৰে কয় যদিও, মানে APDCL পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কৰ্পৰেশ্যন লিমিটেড বুলি যদিও কয়, আচলতে এটা কোম্পানী নহয়। এই অসম চৰকাৰলৈ এটা বিভাগ, গতিকে অসম চৰকাৰৰ এই বিভাগটোৱে কিয় জনসাধাৰণক এনেদৰে বিল বৃদ্ধি কৰিব এই কথাটো চৰকাৰে মানে কেতিয়াও মানিব নালাগে যে APDCLে বিল বৃদ্ধি কৰিব নোৱাৰে। আৰু পাঞ্জাৱ আৰু দিল্লীত যিদৰে বিজুলী মাচুল বৃদ্ধি মানে ৰোধ কৰি বিনামূলীয়াকৈ বিজুলী প্ৰদান কৰিছে, এইটো অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি দাবী কৰোঁ। এতিয়া ফিক্স চাৰ্জ বঢ়াই দিছে। নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি বহুত আছিলে, তো পানী যোগান দিয়াৰ কথা আছিলে, বিজুলী ফ্ৰীকৈ দিয়াৰ কথা আছিলে। আচলতে আম আদমি পাৰ্টীয়ে যেনেদৰে দিল্লী আৰু পাঞ্জাৱত বিজুলী বিল মাচুল যিটোলে তেওঁলোকে ৰেহাই দিলে, ইউনিটটো ফ্ৰী কৰি দিছে বিনামূলীয়া বিজুলী, এই কথাটোকে অসমত তেওঁলোকে প্ৰচাৰ চলাইছিলে যে তেওঁলোকে 30 ইউনিটলৈকে দিব, কিন্তু এতিয়া বঢ়াইহে আছে, ওলোটা হৈছে। চৰকাৰে কেৱল দেখাবৰ কাৰণে প্ৰতিশ্ৰুতিসমূহ দিয়ে। এইখন চৰকাৰটো প্ৰতিশ্ৰুতি চৰকাৰ, তেওঁলোকে কামেদি উন্নয়নৰ কথা তেওঁলোকে ক'ব পৰা নাই। তেওঁলোকে কি কাম কৰিছে তাৰ 10টা কামৰ কথা কিন্তু ক'ব নোৱাৰে, কিন্তু গিনিজ বুক অফ ৰেকৰ্ডত তেওঁলোক লাগি আছে। এতিয়া 2 এপ্ৰিলৰ পাছৰ পৰা অসমত উঠিব আপৰ জোৱাৰ, কিয়নো গুৱাহাটীলৈ আহিব অৰবিন্দ কেজৰিৱাল। হিমন্তৰ ভ্ৰষ্টাচাৰী শাসনৰ পৰা অসমক মুক্তি দিবলৈ অসমত কাম কৰিব আম আদমি পাৰ্টীয়ে। এই দাবী আপ নেতা জিতুল ডেকাৰ। পৰৱৰ্তী যিসমূহ নিৰ্বাচন আছে, অসমত যিটো ৰাজনৈতিক যিটো শাসকীয় পক্ষৰ বিজেপিৰ যিটো শাসন, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ যি ভ্ৰষ্টাচাৰ, যি তেওঁলোকৰ ভ্ৰষ্টাচাৰী যি শাসন ব্যৱস্থা, এই শাসন ব্যৱস্থাৰ বিৰুদ্ধে এক আদৰ্শ আৰু মূল্যবোধৰ উন্নয়নৰ ৰাজনীতিৰ কাম কৰাৰ কাৰণে আম আদমি পাৰ্টীক শক্তিশালী কৰিব লাগিব। আৰু পৰৱৰ্তী প্ৰতিটো নিৰ্বাচনতে যাতে আম আদমি পাৰ্টীয়ে সবলভাৱে ভূমিকা গ্ৰহণ কৰিব পাৰে, প্ৰাৰ্থিত্ব প্ৰদান কৰিব পাৰে, অংশগ্ৰহণ কৰিব পাৰে, তাৰ কাৰণে এই যিখন সভা অনুষ্ঠিত হ'ব, এই সভাৰ পিছতেই অসমত আম আদমি পাৰ্টীৰ শক্তি আৰু উত্থান হ'ব। কাৰণ উক্ত সভাত কেজৰিৱাল ডাঙৰীয়াই যথেষ্টখিনি কথা ক'ব, হয়তো অসমৰ ৰাজনীতিত নতুন কিবা বাৰ্তা তেওঁ আগবঢ়াব, যাৰ দ্বাৰা আম আদমি পাৰ্টীয়ে অসমত ৰাজনীতি কৰাৰ কাৰণে, অসমত সাংগঠনিক দিশটো শক্তিশালী কৰাৰ কাৰণে যথেষ্ট সুবিধা হ'ব। 2 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব নতুন ৰাজনীতি প্ৰতিষ্ঠাৰ কুচকাৱাজ। 2 এপ্ৰিলৰ পৰা হিমন্তৰ বিৰুদ্ধে আৰম্ভ হ'ব কাউণ্টডাউন। অসমৰ ৰাজনীতিত তল ওপৰ হ'ব পৰা ঘটনা হ'ব 2 এপ্ৰিলত। আপৰ ৰাজ্যিক যুটীয়া সমন্বয়ক
কমল কুমাৰ মেধিয়ে সংবাদমেলত অৰবিন্দ কেজৰিৱালৰ অসম আগমনক লৈ আৰু কি ক'লে শুনাই লৈছো। ৰাজনৈতিক উদ্দেশ্যত আৰু ৰাজনৈতিক বাতাবৰণ সলনি কৰিবৰ কাৰণে অসমত নতুন ৰাজনীতি প্ৰতিষ্ঠা কৰিবৰ কাৰণেই সেইদিনাৰ সমাৱেশ এটা আৰম্ভণি। আৰু এটা কথা মনত ৰাখিব, 2 এপ্ৰিল দেওবাৰৰ পৰা অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপট সলনি হ'বলৈ গৈ আছে। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ কাৰণে কাউণ্টডাউন আৰম্ভ হ'ব 2 এপ্ৰিলৰ পৰা। কাৰণ নতুন ৰাজনীতিৰ যি উকমুকনি তাৰ এটা আনুষ্ঠানিক ৰূপ 2 এপ্ৰিলত পাব। আৰু মই পুনৰবাৰ কৈছোঁ যে অসমৰ ৰাজনীতি তল ওপৰ হ'ব পৰা নতুন ধৰণৰ কিবা ঘোষণা সেইদিনা আপোনালোকে নিশ্চিতভাৱে পাব। আৰু আমি দেখা পাইছোঁ যে এই গোটেই প্ৰক্ৰিয়াটোত আমি আগবাঢ়ি যাওঁতে আমাক বিভিন্ন ধৰণে বাধা আৰোপ কৰা হৈছে, বিভিন্ন সীমাবদ্ধতা আনি দিয়া হৈছে। আমি 2 এপ্ৰিললৈ বাট চাইছোঁ, এই কথাবিলাক আমি মুকলিকৈ এতিয়া ক'ব খোজা নাই। 2 এপ্ৰিল যোৱাৰ পিছত আমি আৰু কিছুমান কথা ক'বলগীয়া আছে, কি ধৰণে আমাক এই গোটেই 2 এপ্ৰিলৰ কাৰ্যসূচীটো যাতে সফল নহয় তাৰ কাৰণে কিমান ষড়যন্ত্ৰ ৰচনা কৰা হৈছিলে, এই কথাবিলাক আমি পিছত ক'ম। নিশ্চয়কৈ নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দি সেয়া জয়ৰ মুখ দেখি চৰকাৰ গঠন কৰাৰ পাছত অসাৰ প্ৰতিপন্ন কৰাটো বিজেপি দলটোৰ বাবে এক প্ৰকাৰৰ অভ্যাসত পৰিণত হৈছে। 30 ইউনিটলৈকে বিদ্যুতৰ মাচুল ৰেহাই দিম বুলি কৈ পুনৰ বিদ্যুৎ মাচুলৰ ফিক্সড প্ৰাইচ বৃদ্ধি কৰি জনতাকে মাধমাৰ সোধোৱা কাৰ্যই নিশ্চয়কৈ জনতাক অস্বস্তিত পেলোৱাৰ লগতে চৰম হাৰাশাস্তিৰো সন্মুখীন কৰাইছে।